Hey guys, welcome back to my channel. আজি মই আহিছোঁ গুজৰাটৰ এখন বহুত ফেমাছ পাৰ্কত। গতিকে এই পাৰ্কখন বহুত ফেমাছ আৰু ইয়াত বহুত দূৰ দূৰৰ পৰা মানুহ চাব এই পাৰ্কখন। গতিকে বলক এতিয়া ভিতৰলৈ কি দেখুৱাব পাৰোঁ চাওক। গতিকে বলক ভিতৰলৈ। এয়া হৈছে পাৰ্কখনৰ এণ্ট্ৰি। এতিয়া আমি পাৰ্কখনৰ ভিতৰলৈ যাম ইয়াতে। পাৰ্কখনত আহি মোৰ এটা বস্তু বিৰাট ভাল লাগিছে। ইয়াতে নেচাৰটো একদম ঠাণ্ডা আৰু গুজৰাটৰ বাকী জেগাত তেনেকৈ বহুত পলিউশ্যন আছে, বহুত ধূলি আছে, বাট ইয়াতে তেনেকুৱা একো নাই। ইয়াতে পৰিৱেশটো বহুত ধুনীয়া আৰু আপুনি চাওক চাৰিওফালে কি ধুনীয়া ধুনীয়া গছ আছে, কি ধুনীয়া ধুনীয়া পৰিৱেশ। এইটো মানে এণ্ট্ৰেঞ্চ হয়, ইয়াৰ ভিতৰত আছে সেইখন পাৰ্ক আৰু সেইফালে আছে পাৰ্ক। গতিকে এতিয়া আমি ইয়াৰ পৰা এণ্ট্ৰেঞ্চ কৰিম। গতিকে বলক আৰু ভিতৰত কি ধুনীয়া ধুনীয়া বস্তু আছে চাওক। ইয়াতে গাৰ্ডেনখনত বহিবৰ কাৰণে ধুনীয়া ধুনীয়া ঘৰ বনাই থোৱা আছে আৰু সৌ যে আপোনালোকে দেখিছে সেইটো হৈছে মেইন হাইৱে। মানে গাৰ্ডেনখনত টাচ কৰি এটা মেইন হাইৱে আছে আৰু সেই হাইৱেটোৰ কাষতে আছে গাৰ্ডেনখন। তাৰপিছত আপুনি সেইফালে যে আগফালে দেখিছে সেইফালে আছে চিলড্ৰেন গাৰ্ডেন। মানে তাতে স্পেচিয়েলি চিলড্ৰেনবিলাকৰ কাৰণে তাতে খেলিবৰ কাৰণে বস্তু বনাই থোৱা আছে। তাৰপিছত এইটো যে দেখিছে আপোনালোকে সেইটো হৈছে মিনি ৰেল লাইন। মানে ইয়াতে এখন মিনি ট্ৰেইন আছে, সেই ট্ৰেইনখনেৰে আপোনালোকৰ গোটেই গাৰ্ডেনখন ঘূৰাই। এই গাৰ্ডেনখন আচলতে বহুত ডাঙৰ, গতিকে গাৰ্ডেনখন ঘূৰিবৰ কাৰণে ইয়াতে এখন সৰু ট্ৰেইনৰ ব্যৱস্থা কৰি থোৱা আছে। আপোনালোকে টিকট লৈ ট্ৰেইনখনত ঘূৰিব পাৰে। গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া এইটো যে আপোনালোকে ঠাই দেখিছে এইটো হৈছে চিলড্ৰেনবিলাকৰ বাবে স্পেচিয়েলি বনোৱা। ইয়াতে মাক দেউতাকবিলাকে চিলড্ৰেনবিলাকক লৈ আহে আৰু তেওঁলোকে ইয়াতে খেলিবৰ বাবে বহুত কিবাকানি বস্তু আছে। গতিকে ইয়াৰ পিছত আমি বেলেগ ফালে যাম আৰু বেলেগ ফালে যাই আপোনালোকক দেখুৱাম আৰু কি কি বস্তু চাব লগা আছে। পাৰ্কখন একচুৱেলি বহুত ডাঙৰ আৰু ঘূৰি ঘূৰি এতিয়া বহুত ভাগৰ লাগিছে আমাৰ। ইয়াতে মোৰ লগত এজন মোৰ ফ্ৰেণ্ড আছে, হাই। গতিকে ইয়াতে আমি অকণমান ৰেষ্ট লৈছোঁ, এতিয়া বহি ইয়াতে নেচাৰ এনজয় কৰি আছোঁ। আপোনালোকে চাওক এতিয়া কি ধুনীয়া পৰিৱেশ। সেইফালে চাৰিওফালে মানুহবিলাক বহি আছে। গতিকে এতিয়া যদি ভিতৰত আৰু কিবা ভাল বস্তু আছে আপোনালোকক নিশ্চয় দেখুৱাম। বহু টাইমৰ পৰা ঘূৰি ঘূৰি আমাৰ এতিয়া ভোক আৰু ভাগৰ দুটাই লাগিছে। গতিকে আমি ইয়াতে কিবা খোৱাৰ সন্ধানত আছোঁ। ইয়াতে ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট বনাই থোৱা আছে। গতিকে চাওঁ ইয়াতে কি খাব পাওঁ, তাৰপিছত আপোনালোকক দেখুৱাম আৰু কিবা যদি ভাল বস্তু আছে। এতিয়া আমি আহিছোঁ ইয়াতে ট্ৰেইন ৰাইড ল'ব। মানে গাৰ্ডেনখন ইয়াতে বহুত ডাঙৰ, গতিকে গাৰ্ডেনখন ঘূৰাবৰ কাৰণে ইয়াতে এখন মিনি ট্ৰেইন আছে। এয়া আমি লৈছোঁ ট্ৰেইনৰ টিকেট। গতিকে ইয়াতে ট্ৰেইনখন এইফালৰ পৰা আহি কিনে মানে এইটো চাইডে ট্ৰেইনখন যাব আৰু গোটেই গাৰ্ডেনখন এবাৰ ঘূৰাব। গতিকে ট্ৰেইনখনত উঠি কেনেকুৱা লাগে আপোনালোকক তাৰপিছত কৈ আছোঁ। বলক এতিয়া ট্ৰেইন ৰাইড কৰোঁ আৰু আপোনালোকক তাৰপিছত কম কেনেকুৱা লাগে। গতিকে বলক এতিয়া। এতিয়া আমি এই ট্ৰেইনখনেৰে গোটেই গাৰ্ডেনখন চাম। মানে গাৰ্ডেনখন আচলতে বহুত ডাঙৰ, গতিকে এই ট্ৰেইনখনেৰে গৈ চালে বেছি ভালকৈ দেখা পাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। মই আপোনালোকক এই ভিডিঅ'টোত মানে গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো এতিয়া চাই থাকক। গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত ইমানেই। মই আপোনালোকক গাৰ্ডেনখন ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ ইয়াতে বৰষুণ ষ্টাৰ্ট হৈ গৈছে আৰু গতিকে গাৰ্ডেনখন আচলতে বহুত ডাঙৰ, বাট ইয়াতে বৰষুণৰ বাবে আপোনালোকক বেছি ভালকৈ দেখুৱাব নোৱাৰিলোঁ। গতিকে নেক্সট ব্লগত লগ পাম। যদি আপোনালোকে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে ন'টিফিকেশ্যন বেলটো অন কৰি দিব। গতিকে নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই, টেক কেয়াৰ।